বহুতে ৰাইজে মই বিশেষ চাবলৈ শ্ৰদ্ধা জনাইছোঁ, গ্ৰহণ কৰাইছোঁ। উদযাপন সমিতিৰ সভা আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। আমাৰ ৰাইজলৈ বিহু গান জনালোঁ। আমাৰ ডেকাসকলে সাজু আছেনে? এনে যোনটো উঠি লাগে উঠি দিলে ভাল লাগিব। অকল ছোৱালীবিলাকৰ মাতো শুনি আছে। ডেকাসকলে ক'তো আমাৰ যোনটো ঠিক আছে, মই এটা বিহু গাইছোঁ, আপোনালোকৰ হাত পালে ফোন কৰিব হয়নে? মাতো চাউণ্ড কৰিলে একদম ডেকাসকলে গৈ আছে। মানুহখিনি আকৌ অকণমান নাচিলে ভাল লাগিব হয়নে? আঞ্চলিক চিনেমা গামোচাখন ভালে ধুনীয়াকৈ কৰি দেখিছে। গতিকে ৰাইজ জাতি আছে, অসমীয়া জাতি আছে, আৰু জাতি হাজাৰ হাজাৰ ৰাইজ জাতি আছে, অসমীয়া জাতি আছে, জাতি যাব হাজাৰ হাজাৰ ৰাইজ যদি আছে, আৰু যদি আছে কাৰোবাৰ বনাই দিয়ক, বুজাই দিয়ক কাহিনী যদি দেখুৱাওক বিমলত কৰিছিলোঁ আৰু যি মই দিছিলোঁ
গতিকে মই প্ৰায় অঞ্চলে এই গীতটো গাওঁ, তেখেতৰ যিকোনো এটা গীত গাওঁ, আজি গাব বিচাৰিছোঁ। গতিকে মই গীতটো গাম, আপোনালোকৰ হাত তালি, হয়নে ৰাইজে হাত তালি, এই মহান শিল্পীটো মই মানে মোৰ ভাল পাওঁ।